আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত শিৱভক্তসকলে শিৱ মন্দিৰত দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা কৰে। আজিৰ এই পবিত্ৰ দিনটোত সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰত ভক্তসকলৰ সমান্তৰালকৈ জামুগুৰিহাটৰ নিকটৱৰ্তী বিভিন্ন শিৱ মন্দিৰসমূহতো আজি পুৱাৰ ভাগৰ পৰাই শিৱ ভক্তসকলৰ সমাগম দেখা গ'ল। ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ নিকটৱৰ্তী নাগশংকৰ দেৱালয়তো প্ৰতি বছৰৰ দৰে এই বছৰো অধিক উৎসাহেৰে শিৱভক্তসকলে শিৱ মন্দিৰত ভগৱান ভোলে বাবাক স্মৰণ কৰি অতি ভক্তিভাৱেৰে পূজা অৰ্চনা কৰা দেখা গৈছে।